हेलो वेलकम टू माय यूट्यूब चैनल की खबर आपनलोকৰ आशा कৰো সকলো ভালে আছে আৰু মোৰো ভালে টুয়া মই আহিছো আজি ৰব অকমান ধৈৰ্য ধৰক কৈ আছো ক'ত আহিছো আৰু মই এতিয়া বৰ্তমান আছোঁ দেখাই আছোঁ আপোনালোকক মই ক'ত আছোঁ আজি তো মই আছোঁ বৰ্তমান শ্বুটিঙত এখন হ'ল NKTVত আহিব লগা এখন নতুন ছিৰিজ দ্য গেষ্ট তো আপোনালোকে অতি সোনকালে দেখা পাব মোক তাত আৰু যিহেতু মই বহুত মাহ পিছত মই বেক কৰিছোঁ আকৌ যিহেতু আপোনালোকক কৈছিলোঁৱে মই যে মই সুবিধা মিলিলে মই আকৌ বেক কৰিম তো মই ফাইনেলি মই ডিচিশ্যন ল'লোঁ যে মই বেক কৰিম তো দুইটা কাম একেলগে চলাই নিব লাগিব মই আপোনালোকে আশীৰ্বাদ কৰিব যেন মই পাৰোঁ আৰু চাই থাকক আজি কি কৰোঁ কি নকৰোঁ তো আমি এতিয়া মেকআপ কৰি আছোঁ আৰু মেকআপ কৰিছে আমাৰ হেল্ল' চ' মোৰ মেকআপ হৈ গ'ল এতিয়া মই ড্ৰেছ কৰি ল'ম দেৰি হৈছে এয়া মই ৰেডি হৈ গ'লোঁ আৰু এয়া আমাৰ বহি আছে হেল্ল' হাই কিবা ক'বা মানে কিহৰ বিষয়ে মানে আমি যে কামটো কৰি আছোঁ কিবা আমি যে কামটো কৰি আছোঁ কেনেকুৱা লাগিছে খুবেই ভাল লাগিছে আৰু মেকআপ কৰিছে আমাৰ ধুনীয়া মেকআপ কৰিছে এয়া একচুৱেলি মোৰ চিম্পল মেকআপ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰি দিব আৰু আমি এয়া আউটডোৰত আছোঁ বৰ্তমান গণেশগুৰিৰ ওচৰত খুব ৰ'দত অৱস্থা বেয়া হৈ গৈছে আৰু এয়া আমাৰ গাড়ীত চলি আছে তো আমি এতিয়া আউটডোৰৰ পৰা ইনডোৰত আহিছোঁ তো গৰমত একেবাৰে অৱস্থা নোহোৱা হৈ গৈছে আমাৰ আৰু এই আমাৰ শ্বুট চলি আছে যিহেতু কেমেৰা ধৰা মানুহ নাই তো সেইটো কাৰণে অকণমান প্ৰব্লেম হৈছে তথাপি মই ট্ৰাই কৰিছোঁ দেখাব আপোনালোকক আৰু এয়া আমাৰ চিন চলি আছে আৰু এইখন ডাইৰেকশ্যন কৰিছে মনে ডাইৰেকশ্যন কৰিছে এইখন মই অকণমান দেখাব ট্ৰাই কৰিছোঁ যিহেতু ভালকৈ দেখাব নোৱাৰিলে অকণমান চাই থাকক আৰু এয়া চাওক এয়া আমাৰ হ'ল যোনে আমাক চাহ পানী যোগান ধৰি থাকে আৰু বাবু সকলোৰে মৰমৰ আৰু এয়া আমাৰ লাইট ছেটিংছৰ মানুহ আছে আৰু আমাৰ ডাইৰেক্টৰ মন আৰু এয়া সকলোৰে চিনাকি আমাৰ বিতুল দা আৰু অনন্যা আছে আৰু এইপিনে আছে আমাৰ এছিষ্টেণ্ট ডাইৰেক্টৰ বুধহীন কালি ডেড বডি হৈ তোমাৰ কেনেকুৱা লাগিলে আচ্ছা অনুভৱটো মোৰ বিৰাট ভাল লাগিছে তোমাক ডেড বডি দেখি পেলাই আৰু এইপিনে মই দেখাই আছোঁ আপোনালোকক এয়া টোপনি চাওক আৰু এয়া হ'ল আমাৰ সকলোৰে মৰমৰ কুহু আৰু খুব মৰম লগা তাই খুবেই কিউট তাই ফাইনেলি মোৰ পিকআপ হ'ল আৰু মই ঘৰ আহি পালোঁ এণ্ড ফ্ৰেছ হ'লোঁ আৰু এতিয়া খুব বেছি টায়াৰ্ড লাগিছে ভাবিছোঁ এতিয়া কিবা অকণমান খাই পেলাই শুই যাওঁ কাৰণ কালি ৰাতিপুৱা আকৌ সদায় নিচিনা মোৰ দোকান যাবলগীয়া আছে কাৰণ যিহেতু মোৰ দুদিনৰ শ্বুট আছিলে যিহেতু এইখন NKTVৰ এখন ছিৰিজৰ কাম আছিলে তো দুদিনৰ শ্বুট আছিলে মোৰ তো ছানডে হ'ল আৰু আজি হ'ল মানডে তো কালি আকৌ দোকানলৈ যাব লাগিব আপোনালোকে কেনেকুৱা পালে মোক ভিডিঅ'টো জনাব কাৰণ মই ভাবিলোঁ যে যিহেতু মোৰ বহুত দিন ভিডিঅ' দিয়া হোৱা নাছিলে অকণমান পাৰ্চনেল প্ৰব্লেমৰ কাৰণে তো সেইটো কাৰণে ভাবিলোঁ যে আজি অকণমান সৰু চাই ভিডিঅ' এটা মই বনাই লওঁ কাৰণ
যিহেতু মই কৈছোঁ আপোনালোক দেখাওঁ যে মই যিহেতু 1 year মানে হ'ল মই কাম নকৰা দেউতাৰ ঢুকোৱাৰ পিছত তো সেইটো কাৰণে যিহেতু মই আজি বহুত মানে এবছৰৰ পিছত কাম কৰিছোঁ তো সেইটো কাৰণে আপোনালোকক অলপ দেখাম কি কৰিছোঁ কি নকৰিছোঁ তো আপোনালোকে চাব অতি সোনকালে আহি আছে এন কে টিভিত চিটি লাইটছত দ্য গেষ্ট তো আপোনালোকে চাব আৰু জনাব কেনেকুৱা পায় তো এণ্ড আজিলৈ বাই বাই তো মোৰ চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আপোনালোকে জানেই তো আকৌ লগ পাম নেক্সট ভিডিঅ'ত বাই বাই গুড নাইট